ফাইনেলি ঘৰৰ পৰা ওলোৱা হ'ল। আমি গৈ আছোঁ এতিয়া এখন সুন্দৰ ঠাইত। চাই থাকক ভিডিঅ'টো শেষলৈকে, মজা হ'বলৈ যাই আছে। বহু সময় ধৰি আহি থকা সেই ধুনীয়া ঠাইত আমি পামেই আৰু, বেছি দূৰ নাই মানে। আৰু সেইখন যে আগত গাড়ী যাই আছে, এইখন গাড়ী মোৰ বন্ধুৰ লগ আহি আছে। আৰু আমি আহিছোঁ দুজন বাইকত, মোৰ কাইন্ধাৰে গাঁৱৰে বন্ধু এজন আৰু মই। আৰু যিকেইজন গাড়ীত আহি আছে সেইকেইজন গুৱাহাটীৰ হয়। এনেকৈ আহি আছোঁ। কি হয় শেষলৈকে চাই থাকক ভিডিঅ'টো। আৰু ইয়াৰ ভিউ চাওক না ভাই, মস্তি একদম। বেছি দূৰ নাই আৰু, অলপ গ'লে আমি দাৰাগাঁও পাই যাম। চাই থাকক ভিডিঅ'টো। লাষ্টত বহুতে বেছি বেয়া হ'ল, বৰষুণ পূৰা একদম বৰষুণ পেলাই দিলে। সেইকাৰণে আৰু ইয়াত এলাউন্স কৰি দিছে যে ইয়াত বেছি টাইম থাকিব নোৱাৰে, কাৰণ পাহাৰৰ পানী ইয়াতে জমা হয়। সেইকাৰণে ইয়াৰ পৰা জল্দি যাব দিছে আমাক। চাওঁ কি হয়। যিমানেই সোনকালে হওক ইয়াৰ পৰা ওলাব দিছে আৰু, কাৰণ ইয়াত থাকিলে কিবা অঘটন হ'বও পাৰে। সেইকাৰণে, কাৰণ পাহাৰৰ গোটেই পানী পাহাৰতে ইয়াতে জমা হয়। সেইকাৰণে কৈছে ইয়াৰ পৰা যাওঁ আমি এতিয়া লাহেকৈ। বৰ্তমান যেনেহেন পৰিস্থিতি হৈছে, বৰষুণ পৰি গেলা উপায় নাই আৰু, কি কবি। চাওক না হয় পৰিস্থিতি, চাওক না। বৰ্তমান লোককেইটা আগত আছে, চাই লওক কথাগিলান কি হয়। আমি খানা খাবাই নাপালো। চাওক না পানী, চাওক না। প্ৰথম কথা, দাৰাগাঁও আহিলে পানী পূৰা একদম হেৰি কৰি, যদি পানী পৰে কেতিয়াও নাই ভিতে। চাওক না, ৰাস্তা পানী হৈ গৈছে পূৰা একদম, পূৰা ৰাস্তা পানী হৈ গৈছে। না গাড়ী সোমাব জেগা, না গাড়ী ওলাব জেগা আছে। পূৰা ৰাস্তা পানী হৈ গৈছে একদম, চাই থাক। তথাপিও আহিছোঁ বৰ্তমান, কাৰণ কিয়, এনজয় টু লাইফ। চাওঁ বৰ্তমান জহান দি আমি গাড়ী নিং, বৰ্তমান বাছ এইখিনি দি উঠা, আমি গাড়ী সেইখিনি দি উঠাং বাছ। এতিয়া বৰ্তমান নদী হৈ আছে, এইখিনি নদী আছে, যিমান বৰষুণ পৰিছে এইখিনি নদী হৈ আছে। আৰু লগকেইটা মোৰ বৰ্তমান আহি আছে, সেইখিনিয়ে মোটামুটি একদম পূৰা। আৰু পানী কিমান ধাৰ চাবি নেকি, পুৰা পানীৰ ধাৰ একদম পূৰা চলি আছে। এনেকুৱা পৰিস্থিতি চলি আছে বৰ্তমান দাৰাগাঁও। বৰষুণ পৰিলে কেতিয়াও নাহিবি, মোৰ হিচাপত কেতিয়াও নাহিবি। কাৰণ কিয়, বৰষুণ পৰিলে ইমান হেৰি আৰু কথাগিলান একদম পূৰা একদম হেৰি হৈ যায়। কাৰণ কিয়, আমাৰ বৰ্তমান গাড়ী ওলাব লগা বিৰাট দিগদাৰ হৈ আছে। বৰ্তমান একো গাড়ীয়ে নাই, কিছুমান আছে। সেই কিছুমান গাড়ী একদম পূৰা, যদি ৰাতিটো বৰষুণ
বৰষুণ দিয়ে সেই কিছুমান গাড়ীও যে হাই যোৱাৰ সম্ভাৱনা আছে কাৰণ ইমান বৰষুণ তাৰমানে দিছে একদম উপায় নাই আৰু চাওক না বৰ্তমান আমি জহান্দি গৈছিলোঁ প্ৰথম আহি জহান্দি আহিছিলোঁ জহান্দি পূৰা একদম বৰষুণ তাৰমানে পানী একদম ভৰি গৈছে চাওক না আগত ইয়াত নাছিল আমাৰ গাড়ী থৈছিলোঁ আগত এই আগত থৈছিলোঁ এতিয়া বৰষুণ চাওক বৰষুণ নাই বোলো আধা ঘণ্টা বৰষুণ দিছে বাছ এইখিনি বৰষুণ চাওক পূৰা একদম দিছে পানীৰ হিচাপত বাৰিষা একেবাৰে নাহিবি একদম মজাকে পাংখা লাগলে উড়ে যাবার না বেলেগ বাতি পুরা একদম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ